বিহুৰ উৎপত্তিৰ বিষয়ত ক'বলৈ একে আখৰতে টান, কাৰণ এই বিহুৰ উৎপত্তি কেতিয়া হৈছিল আৰু কেনেকৈ হৈছিল ইয়াক জানিবলৈ হ'লে বহু পিছলৈ যাব লাগিব, বহু বছৰ পিছলৈ যাব লাগিব। আদিম মানৱে যেতিয়া সভ্যতাৰ শিখৰত উঠিছিল তেতিয়া খাদ্য সম্ভাৰ লাভৰ আৱশ্যক হৈ পৰিছিল। খাদ্য সম্ভাৰ লাভ কৰি তেওঁলোকে খেতিত নামিছিল। খেতিত নামি খেতি কৰা আৰু চিকাৰ লাভ কৰি খাদ্য সম্ভাৰ যোগাৰ কৰোঁতে যথেষ্ট শাৰীৰিক পৰিশ্ৰম হৈছিল। এই শাৰীৰিক পৰিশ্ৰমৰ বিৰতিৰ পিছত তেওঁলোকে মনৰ অসীম আনন্দ প্ৰকাশ কৰিছিল অংগচালনাৰে আৰু উচ্চস্বৰে। এই আনন্দ প্ৰকাশ ব্যক্তিকেন্দ্ৰিকভাৱে তেওঁলোকে কৰা নাছিল, তেওঁলোকে সমূহীয়া বা সামাজিকভাৱে কৰিছিল। সেইকাৰণে এই উৎসৱ সামাজিক উৎসৱত পৰিণত হৈছিল। আৰু এই আনন্দ প্ৰকাশৰ ফলস্বৰূপে অৱশেষত বিহুৰ উৎপত্তি হৈছিল। আমি প্ৰথম প্ৰব্ৰজনকাৰী অষ্ট্ৰিকসকলৰ বিষয়ে যদি চাবলৈ যাওঁ, আমাৰ অসমত প্ৰথম প্ৰব্ৰজনকাৰী সেই অষ্ট্ৰিকসকল অসমৰ উত্তৰ পূব দিশেদি অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰিছিল আৰু তেওঁলোকে চ'তৰ সংক্ৰান্তিত গীত মাত নাচ কৰি সুন্দৰভাৱে আনন্দ কৰি অসীম আনন্দ প্ৰকাশ শেষ কৰাৰ পিছতেই খেতিত নামিছিল। আৰু এই খেতিত নামি তেওঁলোকে সুন্দৰভাৱে খেতি বাতি কৰি গৃহস্থীখন চলাবলৈ সমৰ্থৱান হৈছিল। তেওঁলোকে মনৰ অসীম আনন্দ প্ৰকাশ কৰি এই ৰঙালী বিহু প্ৰৱৰ্তন কৰাৰ পিছতেই আলপান গোষ্ঠীৰ লোকসকল আহি কাতি বিহুৰ সৃষ্টি কৰে, যাক নেকি আমি কাতি সংক্ৰান্তি বুলি কওঁ। এতিয়া আলপাইন আৰু অষ্ট্ৰিকসকলৰ পিছতেই এই বিহু সংস্কৃতি মংগোলীয়সকলৰ হাতত পৰে। উত্তৰ পশ্চিম চীনৰ হুৱাংহো আৰু ইয়াংচিকিয়াং নদী উপত্যকাৰ পৰা আমাৰ অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে আৰু গংগা উপত্যকাতো তেওঁলোকে প্ৰৱেশ কৰি খেতি বাতিত মনোনিৱেশ কৰিছিল। তেওঁলোকে পুহৰ সংক্ৰান্তিত খাদ্য সম্ভাৰ যোগাৰ কৰিছিল, লগতে অগ্নি পূজাৰ পৰা মেজি দাহ কৰি মনৰ কামনা সিদ্ধিৰ বাবে তেওঁলোকে পূজা কৰিছিল আৰু এটা খেতি বাতি ভাল হওক বুলি আশা ৰাখি তেওঁলোকে খেতিত নামিছিল। এনেকৈ তেওঁলোকে যিটো নেকি আমি পুহৰ সংক্ৰান্তি বুলি কওঁ বা মাঘ বিহু বুলি কওঁ, সেইটো তেওঁলোকে সৃষ্টি কৰিছিল।
এই পুহৰ সংক্ৰান্তি বা চ'তৰ সংক্ৰান্তি বা কাতি বিহু যাক নেকি কওঁ আমি, সেই সংক্ৰান্তি, এই তিনিটা বিহু বুলি আমি কওঁ। এই বিহুকেইটা উৎপত্তি কৰিছিল প্ৰথম অষ্ট্ৰিকসকলে, তাৰপিছত কাতি বিহু আলপাইনসকলে, আৰু মাঘ বিহু সেইটো মংগোলীয়সকলে সৃষ্টি কৰিছিল। আমি যদি চাবলৈ যাওঁ, বিহু শব্দৰ উৎপত্তি টাইসকলৰ পিহু আৰু আহোমসকলৰ পইহু শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি। তাৰোপৰি বিষুৱ সংক্ৰান্তিত এই বিহু উদযাপন কৰা হয়। সেইকাৰণে বিষুৱ শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে। ইয়াৰোপৰি বড়োসকলৰ বড়ো ভাষাৰ বৈশু শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে। আকৌ যদি আমি বৈদিক যুগৰ পিনে লক্ষ্য কৰোঁ, বৈদিক বিষ শব্দৰ অৰ্থ হ'ল প্ৰজাসমূহ। এই প্ৰজাসমূহে পালন কৰা যি উৎসৱ, এই উৎসৱক বিহু বুলিছিল। বিহুৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে। এই তিনিটা বিহুৰ কথা আজি চমুকৈ মই জ্ঞাত কৰিলোঁ, আৰু ইয়াৰ পিছত অন্য দিশত যাম।